নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি 15 আগষ্ট, গতিকে সকলোলৈকে মই স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ ঘৰতে নাম প্ৰসংগ এভাগ আছে আৰু গধূলিলৈ ভোজ আছে, গতিকে তাৰেই মই অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। কেনেকৈনো আমাৰ নিয়ম নীতিবোৰ কৰা হয়, কেনেকৈ কি কৰে আপোনালোকক দেখুৱাম, গতিকে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া ইয়াতে বাৰান্দাত জলপানৰ ব্যৱস্থা কৰা হৈছে। এয়া জেঠাইহঁতে চাই পেলাই হাঁহিছে ভিডিঅ' কৰা দেখি, মোকো সুধিছে ভিডিঅ' কৰিছে নেকি। তাৰপিছতে আমাৰ বৌয়ে দেখিছে হাঁহি হাঁহি জলপান খাই আছে। তাৰপিছতে ময়ো খাবলৈ ল'লোঁ। ল'ৰাটোৰ পৰা যে শান্তি নাই জানেনে, খাবলৈ এয়া দেখিছে সি কি কৰি আছে। খোৱাটো শান্তি নাই, সি নিজেও নাখায় আনকো খাব নিদিয়ে। তথাপিও যেনে তেনে কেইটামান জলপান খাই ল'লোঁ আৰু। তাৰপিছতে এয়া ৰাইজে পুথি পঢ়িলে। এয়া নাম প্ৰসংগ আৰম্ভ হ'ল। নাম প্ৰসংগ আৰম্ভ হোৱাৰ তাৰপাছতে এয়া দেখিছেনে প্ৰসাদ বিতৰণ কৰা হ'ল। তাৰপিছত আমি এয়া হাঁহি ফূৰ্তি কৰি প্ৰসাদ খাবলৈ বহিলোঁ। এয়া পায়স বনাই আছিলে, তাৰপিছত পায়স দিব যিহেতু আজি। তাৰপিছতে প্ৰসাদ খাই হোৱাৰ পাছতে এয়া পায়স দিবলৈ আয়োজন কৰিছে। তাৰপিছতে আজি মানে কি হ'ল, মই পায়সৰ ভিডিঅ' কৰাই নহ'লে, কাৰণ ল'ৰাৰ লগত লাগি থাকিলোঁ যে সেইখিনি থাকিলে। এয়া গধূলি হোৱা আৰম্ভ হওঁতে আমাৰ দেখিছে ল'ৰাৰ যি উৎপাত, তাৰ আজি টোপনিয়ে নাই। এয়া ওচৰৰে খুৰী বৰমা পেহীহঁতে এয়া পাচলি কাটিছে, যিহেতু গধূলি আমাৰ ভোজ আছিলে, ভোজৰ আয়োজন। চ' এয়া নিৰামিষ দেই আকৌ। তাৰপাছতে এয়া ভোজৰ আয়োজন কৰিছে, যিহেতু আমাৰ ৰাইজৰ প্ৰত্যেকটো মানে ভোজতে নিৰামিষেই হয়, শংকৰ সংঘ যিহেতু। তাৰপিছত এয়া পৰিৱেশটো দেখিছেনে কেনেকুৱা, চাওকচোন। নাম প্ৰসংগ হৈ গ'ল, গতিকে এয়া ৰাতি কৰি আছে। মই অকণমান দেখাই দিছোঁ বাৰু। এয়া ইয়াতে নাম গাই আছে। আচলতে আমাৰ নাম প্ৰসংগ ভাগ দিনতে হৈ গ'ল, ৰাতিলৈ ভোজটোহে আছিলে। চ' সেইকাৰণে গোঁসাই ঘৰতে মানে এতিয়া আকৌ এভাগ নাম প্ৰসংগ কৰিছে। তাৰপাছত দেহা কি হৈছে আজি নাম তুমিও বহিছা তলতে, কি খাবা? বনাই থাকা খাবা ন, বহি থাকা প্ৰসাদ দিব। এয়া আমাৰ দেহাই বন্ধু লগ পাই দেখিছেনে নাই, তাতকৈ ডাঙৰ বাৰু ককায়েকেই হয় সম্পৰ্কত। তাৰপিছত এয়া ভোজৰ আয়োজন কৰি আছে। এয়া এইফালে তেল ঢালি আছে, এইখিনি আয়োজন চলি আছে আৰু আমাৰ ৰাতিৰ ভোজৰ বাবে এইখিনি মই দেখালোঁ, দেখিছেনে। তাৰ পাছতে এয়া ভিডিঅ'টো অলপ বেছি দীঘলেই হ'লগৈ বাৰু। চ' এয়া যোগাৰ কৰিহে আছে, যোগাৰ কৰি এফালে বনাই আছে আৰু ইফালে আমাৰ ল'ৰাহঁতে দেখিছে কি ফূৰ্তি। এয়া ল'ৰাহঁতে বাইক লৈছে, চাইকেল লৈছে, ঘোঁৰা লৈছে, সিহঁতৰ মানে বহুত ফূৰ্তি আৰু সীমা নাই। দেখিছে এয়া হৈয়ে গ'ল আৰু আমাৰ ভোজৰ কামখিনি হৈ গ'ল, খানা হৈ গ'ল। এয়া পাত পাৰিছে দিবলৈ খাবৰ বাবে। এয়া মই ল'ৰাটোৰ কাৰণে অকণমান লৈ আনিছিলোঁ, তাৰ ভোক লগাৰ কাৰণে। এয়া আমাৰ বৌয়ে দি আছে পানী। এয়া ভকতসকল গৈছেগৈ আৰু আমাৰ ছেকেণ্ড মানে বহিছে, ছেকেণ্ড মানুহখিনি। এয়া আমি বহিছোঁ খাবলৈ, দেখিছে। এইয়া এফালে চা, এয়া খোৱা পৰ্ব চলি আছে আৰু দেই, খাই আছে। এয়া আমাৰ বা, বৰ ধুনীয়া লাগিছে দেই বাক দেখিবলৈ আজি। এইজনী মেঘনা লুকাইছে, এইফালে তনু আৰু আমাৰ বীৰে খেলি আছে। দেহা হাই কৈ দিয়া, সময় নাই তাৰ হাই ক'বলৈ।
সো মোৰ ভিডিঅ'টো ইমানখিনি আছিলে আসলতে মই ভালদৰে ভিডিঅ'টো কৰিব পৰা নাই কাৰণ কেলে মই গোটেইখিনি বস্তু ভালকৈ দেখাবলৈ চেষ্টা কৰিছিলোঁ যদিও মানে গোটেইখিনি দেখাব পৰাকৈ নাই কাৰণ কেলে ল'ৰাটো চাই থাকিব লাগে ল'ৰাটো যিহেতু অলপ দুষ্ট ঘূৰি ফুৰে দৌৰি ফুৰে গতিকে তাৰ লগতো অলপ লাগি থাকিবলগীয়া হৈছিলে গতিকে যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বহুত বেছি ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম বাই